হেল্ল' বন্ধুসকল, আজি মই খানা বনাবলৈ গিয়াত কৰিছোঁ। মোৰ ৱাইফৰ আজি গাটো ভাল নহয়, চ' আজি তাই একচুৱেলি ভাত আৰু দালিটো বনায়ে থৈছিল। আজি মোক ভাজি বনাব দিছে। টেবুলত কেনেকৈ কি ভাজি বনাওঁ ময়ো নাজানো, চ' আজি ট্ৰাই কৰোঁ। অলপ কি বনাওঁ আপোনালোকেও চাওক। এয়া কাটি আছোঁ, এইটো ভাত কেৰেলা। কি বা হয় নাজানো, নিমখ চিমখ ঠিক হয়নে নাই। প্ৰথম বনাই আছোঁতো, ট্ৰাই এটা মাৰি চাওঁ। এইয়া কাটি আছোঁ। স্লিপ কৰে, জানো কি হয়। আজি যি হয় তাকেই খাব লাগিব আৰু। নিমখ হয় নহয় নে পুৰিয়ে যায়, কেনেকৈ কি কাটি আছোঁ নাজানো। ত' কাটি আছোঁ। এয়া চাওকচোন, ভাতকেৰেলা সোপা কাটিছোঁ, কি হয়। আৰু আছেই। এই আলু সোপা কাটি আছোঁ, কাটিব নাজানো। কিমান কষ্ট হৈছে আজি। বিয়া পাতিলে এইবিলাকেই জ্বালা। যোনে যোনে চাই আছে বিয়া নাপাতিব দেই, নহ'লে এনেকৈ মোৰ নিচিনা ভাত বনাব লাগিব কিবা হ'লেই। কাটাটো আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে। হ'ব, আলু কাটিলোঁ, ভাত কেৰেলা কাটিলোঁ। কি হৈছে, এইটো ডাঙৰেই থাকি গ'ল। এতিয়াহে ওলাইছে, এইটো এটা মস্ত থাকি গ'ল, দেখাই নাপালোঁ। হ'ব, এতিয়া মেইন বস্তু এটা কাটিব আছে। এইটো কাটিব ভয়েই লাগে। এইটো হৈছে এই পিঁয়াজটো। এইটো কাটিলে বা কি হয়। বঠিয়ে গুচি যায়, এনেকৈ হ'ব লাগিব। এই অকণ অকণ ধৰিছে, অলপ অলপ ধৰিছে। এইকেইটা বস্তু মই গোটা গোটাই ধুই লৈছিলোঁ, চ' কাটি পেলাই আৰু ধোৱা ধুই ভেজাল ৰখা নাই। কলিটো গুচাইছোঁ আৰু ধুই দিছোঁ। এতিয়া ফাইনেলি বনাম, চাবচোন কি হয়। ইয়াতে এয়া গেছ জ্বলাই দিলোঁ। এতিয়া কেৰাহীও গৰম হ'ল, তেল দিওঁ। তেল দিলোঁ। এতিয়া চাওঁ, তেলটো গৰম হয়। তেল গৰম হৈ গ'ল, পিঁয়াজটো এৰি দিওঁ। এতিয়া
চাওঁ পিঁয়াজটো অলপ ৰঙা হওক। পিঁয়াজ অলৰেডি ৰঙা হৈ গ'ল, বাদামী কালাৰ হৈ গৈছে। ভাজিখিনি ঢালি দিওঁ। কি হয় চাওঁ। পিঁয়াজ পুৰিয়ে গ'ল নেকি? নাই। ইয়াত অকণ কেমিকেল দিম। চাই থাকক কি কি আমি কেমিকেল খাওঁ, কি কি দিয়ে। এইটো হৈছে হালধি গুড়া। হালধি গুড়া অলপ দি দিছোঁ, কমেই হয়নে বেছিয়ে হয় নাজানো, হ'লেও হ'ব। আৰু এইটো হৈছে জলকীয়া গুড়া, অলপ দি দিওঁ, নপৰে কিয়। এইটো হৈছে জিৰা গুড়া। জিৰা গুড়াখিনি ওলাবই নোখোজে, এই ওলা। এইটো হৈছে জিৰা গুড়া, জিৰা পাউডাৰ। আৰু অকণমান দি দিওঁ। এতিয়া মেইন বস্তু এটাই দিব আছে, সেইটোৱেহে বা কি কৰে। এতিয়া মেইন বস্তুটো দি চাওঁ কি হয়, তেতিয়াহে গম পোৱা যাব খানা বনাব জানোনে নাই। এইটো হৈছে নিমখ। চাওঁচোন, নিমখ কম দিম, নাই আৰু নিদিম। পটককৈ বেছি হৈ গ'লে, কম হ'লে দিব পাৰিম, কিন্তু বেছি হ'লে শেষ। চব পেলাব লাগিব বেছি হ'লে। ঢাকনিখন মাৰি অলপ টাইম থৈ দিওঁ, ই সিজক। গেছটো অলপ কমাই দিওঁ। এতিয়া এই বস্তুকেইটা থৈ দিওঁ। ঘাম চাম ওলাই গৈছে একদম। মাইকী মানুহৰ কামবিলাক কৰিব নোৱাৰি দেই, বৰ কষ্ট। এইবাৰ মোবাইলটো থৈ লৈছোঁ, কাৰণ লৰাব চৰাব লাগিব নহয়। টেবুলৰ ওপৰতে থৈ লৈছোঁ মোবাইলটো। চাওঁচোন, পুৰি গ'ল। সেয়া চাওক, হাই হাই, ভিডিঅ' বনাওঁতে ভাজি পুৰি পেলালোঁ। क्या दिन आया है। एक बात है ना, शादी का लड्डू जो भी खाया वो भी पछताया, जो भी नहीं खाया वो भी पछताया।
চাওঁচোন এটা খাই কি হৈছে। টেষ্টি, আলুটো সিজিছে। চামুচখনো খাই দিম নেকি? আলুটো সিজিছে বাৰু, কিন্তু ভাতকেৰেলাকেইটাহে সিজা নাই। চাওঁচোন কিমান টাইম লাগে। চাওঁ ফাইনেলি কি ওলায়। সিজিছেনে নাই বা গমেই পোৱা নাযায় নহয়। অলপ খাই চাওঁ কি হৈছে ন। আপোনালোকেও অলপ টেষ্ট কৰক। ভৰিত পৰিছে এইটো চাওক, ভাতকেৰেলা গুটিটো আহি ভৰিত পৰিছে। মাল সিজি গ'ল, পাৰফেক্ট। এতিয়া নমাই দিওঁ আৰু গেছটো অফ কৰি দিওঁ। এতিয়া চাওঁচোন কি হৈছে। এয়া চাওকচোন ভাজিখিনি কি হয় নাজানো আৰু দেই। নিমখ মইতো ঠিকেই পাইছোঁ বাৰু। এতিয়া বেলেগে খাই কি হয়। বনালোঁ দেখিলে। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা ধুনীয়াকৈ কৰি দিব। কি পাইছে, ভাল হৈছে নে বেয়া হৈছে নে ভুল হৈছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু নতুন কোনোবাই চাই আছে যদি সিহঁতেও ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব। চ' আজি হৈ গ'ল, বাই বাই।